Hello guys, good afternoon. আপোনালোকে কি খবৰ? মোৰ বৰ্তমান ভালেই। আৰু ইয়াৰ ৰুমত বহি বহি মিষ্টাৰ মই এতিয়াহে ভিডিঅ' কৰিবলৈ আৰম্ভ কৰিছোঁ। মিষ্টাৰ চাই আছে কিবা এটা। আৰু আজি আহি আছে আমাৰ ঘৰলৈ নচলি মোৰ যা আহি আছে। বৰ্তমান এতিয়ালৈকে আহি পোৱা নাই। ইমান গৰমত বৰষুণত যে আহি আছে সেইটো বহুত ধন্যবাদ। মিষ্টাৰ নাচাই একদম পুৰা মোবাইল চোৱাত ব্যস্ত। কিবা এটা অৰ্ডাৰ কৰিব বোলে, সেইকাৰণে আৰু ইহঁতি আহি পালে দেখাই দিম আপোনালোকক। এয়া গাহৰি মাংস আৰু এয়া কোমোৰা পিঁয়াজ একেলগে দি থৈছোঁ। ৰাতিপুৱাৰ সাজ এনেকৈ বনাম। আজি কিয়নো আজি আহি আছে আলহী আমাৰ ঘৰলৈ। নতুন ছোৱালী যা আহিব আজি আমাৰ ঘৰত ভাত খাবলৈ মাতিছোঁ। সেইকাৰণে ৰাতিপুৱাই এইটো আমাৰ কাৰণে বনাই লৈছোঁ আৰু ইহঁতৰ কাৰণে বেলেগকৈ বনোৱা হ'ব। মই এতিয়া বনোৱাটো নেদেখাওঁ, পিছে সকলোৱে বনাব জানে, সেইকাৰণে দেখুৱাই দিছোঁ জাষ্ট এনেই অকণমানকৈ। প্ৰথমে বনাই লওঁ দেই। এতিয়া খাই বৈ আজৰি হ'লোঁ। এতিয়া ৰুমলৈ আহিলোঁ। ডাইৰেক্ট আঁঠুৱাৰ তলত দেই মই, কিয়নো মহৰ কাৰণে বহুত উৎপাত। বেটি মানে মহ বহুতেই কামুৰে তাইক, সেইকাৰণে ডাইৰেক্ট আঁঠুৱাৰ তলত সোমাই আছে বেটি আৰু মই। আৰু খুৱাই বা আলহীক পঠিয়ালোঁ। আৰু ভিডিঅ'টো তেনেকৈ ইমানকৈ কৰা নহ'ল, কিয়নো বৰষুণো ইমানকৈ দি আছে আৰু সেইকাৰণে কাৰেণ্ট নাই, ভালকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ। সেইকাৰণে অলপ চলপ কৈছোঁ, কিবা চাব আৰু ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু ভিডিঅ'টো ইমানতে এণ্ড কৰি দিছোঁ। গুড নাইট, টাটা।